আমাৰ পাৰ্টিটো লিষ্ট তৈয়াৰ হৈ পেলাই ৰখি আছে। আমি যেহেতু পাৰ্টিটো দিয়াটো এটা প্ৰচেছে, আমাৰ অৰ্গেনাইজেশ্যনেল কাম কাজবিলাকত আমি গুৰুত্ব দিছোঁ আৰু খুব ছিষ্টেমেটিকেলি আৰু চাইণ্টিফিকেলি আজিৰ পৰা প্ৰায় এবছৰ আগৰ পৰা আমাৰ বিভিন্ন অঞ্চলত কাম কাজবিলাক আৰম্ভ হৈছিলে। দলীয় কাৰ্যকৰ্তা কৰ্মকৰ্তা ট্ৰেইনিঙৰ পৰা আৰম্ভ কৰি, গতিকে প্ৰত্যেকটা সমষ্টিত খুব ছিষ্টেমেটিকেলি আমাৰ কাম হৈ আছে। গতিকে আমি কোড অফ কণ্ডাক্টৰ আগত আৰু পিছত আমি সময় চাই পেলাই আমাৰ পাৰ্টিৰ তালিকা ঘোষণা কৰিম। পাৰ্টিৰ তালিকা মেক্সিমাম 2টা ফেজ হ'ব পাৰে। এতিয়ালৈকে আমি 40টা সমষ্টিতে ৰেডি কৰিছোঁ আৰু 40টা সমষ্টিত আমাৰ যিহেতু পাৰ্টিৰ ৱৰ্কাৰবিলাকে কাম কৰি আছে খুব সুন্দৰকৈ, সেইকাৰণে 40টা সমষ্টিতে আমি প্ৰাৰ্থী ৰেডি কৰি আছোঁ। ইয়াৰ আমাৰ কোৰ কমিটি সিদ্ধান্ত ল'ব, মই এটাত খেলিব লাগে না 2টাত খেলিব লাগে। এটা সমষ্টিটোতো ৰেডি হৈয়ে আছে, তো আগে পিছে মোৰ যিটো নিজৰ সমষ্টি হয়, য'ত মই জন্ম হৈছোঁ, আৰু বাকী এটা সমষ্টি যদি খেলিব লাগে দলৰ কোৰ কমিটিয়ে সিদ্ধান্ত ল'লেহে এইটো মই ঠিক কৰিম।